নমস্কাৰ বন্ধু বান্ধৱীসকল, আপোনালোকক আজিৰ ভিডিঅ'লৈ মই স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'ত আমি আগবঢ়াব লৈছোঁ কৰ্কট ৰাশিৰ 2024 বৰ্ষৰ আৰ্থিক ৰাশিফল। 2024 বৰ্ষৰ কৰ্কট ৰাশিৰ আৰ্থিক ৰাশিফল অনুসৰি 2024 বৰ্ষত আপুনি আৰ্থিক দিশত সন্তুলন লাভ কৰাত সমস্যাৰ সন্মুখীন হ'ব। আপুনি বাৰে বাৰে নিজৰ আৰ্থিক সন্তুলনৰ প্ৰতি চকু দিব লাগিব, কিয়নো এফালে যিদৰে আপুনি অৰ্থ লাভ কৰিব, আনফালে আমদানি আৰু ব্যয়ৰ ক্ষেত্ৰত আপুনি সমস্যাৰো সন্মুখীন হ'ব। আপোনাক কোনো আৰ্থিক পৰামৰ্শদাতাৰ সহায়ৰ প্ৰয়োজন হ'ব পাৰে, যি সময়ে সময়ে আপোনাক সহায় কৰি আৰ্থিক দিশত টনকিয়াল হোৱাত আপোনাক সহায় কৰিব। কিয়নো এই বৰ্ষত এফালে যেনেকৈ আপোনাৰ হাতলৈ ধন আহিব, আনফালে সেইদৰে ব্যয়ো বৃদ্ধি হ'ব। এতিয়া আপুনি তাৰ মাজত কেনেদৰে সন্তুলন ৰক্ষা কৰে, সিয়ে আপোনাৰ বাবে আৰ্থিক পৰিস্থিতিক দৰ্শাব। ব্যৱসায় কৰা জাতকসকলে এই বৰ্ষটোত কিছু সাৱধানে আগবঢ়া উচিত হ'ব, কিয়নো সপ্তম গৃহৰ অধিপতি শনি গোটেই বৰ্ষজুৰি আপোনাৰ অষ্টম গৃহত স্থিত হ'ব, যাৰ ফলত ব্যৱসায়ত উত্থান পতন আহি থাকিব। আৰু ব্যৱসায়ত ধন বিনিয়োগ কৰাৰ পূৰ্বে আপুনি যথেষ্ট চিন্তা চৰ্চা কৰা উচিত, কিয়নো আপোনাৰ ধন হানি হোৱাৰ স্থিতি উৎপন্ন হ'ব আৰু ব্যৱসায় হৈ থকা কাম বন্ধ হৈ যাব পাৰে। দশম গৃহত বৃহস্পতিৰ উপস্থিতি 1 মাহ পৰ্যন্ত থাকিব। তেতিয়ালৈকে সময়খিনি বৃহস্পতিৰ কৃপাত কিছু পৰিমাণে অনুকূল হৈ থাকিব আৰু আপুনি কোনো নতুন ব্যৱসায় আৰম্ভ কৰিব পাৰে।